গুড আফটাৰনুন সকলোকে। প্ৰায় 4:30-5 মান বজাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাকে দেখাইছোঁ আপোনালোককো কিনো কৰিছোঁ কিনো নাই কৰা। সেয়া দেউতাকে আনাৰস দুটা লৈ আহিছিলে, তাকে কাটিছোঁ আৰু এহেঁত দুজনী টিভি চাই আছে আৰু বাকীবোৰ পিছে শুই আছে দেই। ইমানেই গৰম, শুবলৈ মন চন নাই যোৱা, সেইকাৰণে মই বোলো আনাৰস এটাকে কাটোঁ, এহেঁত দিওঁ চবকে খাবলৈ। পিছে আমি এতিয়া 3জনীহে সাৰে আছোঁ, সেইকাৰণে আমি এতিয়া 3জনীয়ে খাম। তাৰপিছত সেই বাকীখিনি থৈ দিম আৰু তাহাঁতি যেতিয়া উঠে তেতিয়া নিজে নিজে লৈ খাই থাকিব আৰু সেই তাকেই আৰু দেখালোঁ। তাৰপিছত আৰু এয়া কাটি হোৱাই নাই, সিহঁত দুজনী খাবলৈ লাগে, সেইকাৰণে দি দিলোঁ আৰু সিহঁতক খাবলৈ। তাৰপিছত বাকীখিনিলৈ থৈ দিছোঁ আৰু এহেঁতি উঠিলে খাব আৰু লৈ সেয়া। তাৰপিছত আমি সন্ধিয়া বৌ আৰু মই ওলালোঁ বজাৰলৈ বুলি। গুডু আহিছে আমাৰ লগত। তাৰপিছত বজাৰ আমাৰ ৰেচন, ঘৰৰ ৰেচন শেষ হৈছে, তাকে বোলো লৈ আহোঁগৈ, সেইকাৰণে দুইজনী আহিলোঁ আৰু ওলাই। ব'লা এইফালে ব'লা, এইফালে ব'লা, এইফালে ব'লা। হেল্ল' এখন টমটম কৰিব। দেৰিকৈ আহিলোঁ আজি। দিলোঁ আৰু সেইফালে মানে বৌ আহি আছে, তেওঁ মানে সেই আধাতে নামি ৰৈছিলে মেডিচিন এটা লৈ আহিবলৈ। গুডু মানে গাটো ইমান ভাল নাই যে। মচুৰ দাইল 4 কেজি, গোপাল বুট দাইল 1 কেজি, বুট দাইল 1 কেজি, লবণ 10 টাকা 1 প্যাকেট, হলদি 100 গ্রাম 4 প্যাকেট, নিমা 5 টাকা 4 পিস, ধূপকাঠি 40 টাকা 1 প্যাকেট, 5 50 প্যাকেট, কোন আধা কেজি বলা আধা লিটার বোতল আদা রসুন পেস্ট না স্টিল এক পিস আর চাও গুলো দিন শিবচান। আৰু এইফালে আমি টমটমত বস্তুখিনি লৈ আহি ঘৰ পালোঁহি আৰু তাৰপিছত মই মিঠাই আৰু সেই কচুৰি লৈ আহিছিলোঁ, সেইখিনি পিছে দেখাবলৈ নহ'ল আৰু এতিয়া শিবুদাই বস্তুখিনি নমাই আছে। শিবুদা আমাৰ পাৰ্মানেণ্ট হয় আৰু আমি তেওঁকে লৈ যাওঁ য'তে ত'তে। চ' সেয়ে আৰু তেনেকেই আজি দিনটো গৈছে আৰু তাৰপিছত আহিলোঁ মই একেবাৰে ৰাতি খানা বনোৱাত। আৰু আজি ৰাতি চবেই ক'লে গা চা বেয়া হৈ আছে চবৰে, সেইকাৰণে মাংস আৰু ৰুটি খাম বুলি ক'লে। চ' তাকেই মাংস বনালোঁ। ইফালে বনাই আছোঁ গ্ৰেভি হ'ব আৰু এইখিনি হ'ল ড্ৰাই ফ্ৰাই, এনেকৈ খাম বুলি কৈছে। চ' সেইকাৰণে বনাই আছোঁ আৰু তাৰপিছত সেই তেনেকৈ খালোঁ আৰু আজি এয়াই আছিল আমাৰ ডিনাৰ। আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব, আৰু ছাবস্ক্ৰাইব যদি কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই, গুড নাইট, শুভৰাত্ৰি। আপোনালোক সকলো ভালে থাকক।